সমূহ দৰ্শকক নমস্কাৰ জনাই আজি আহিলোঁ মাছ ভাপত দিয়া এটা ৰেচিপি লৈ। এই ৰেচিপিটো বনাবলৈ অতি সহজ আৰু খাবলৈ অতি সুস্বাদু। আহকচোন চাওঁ মই কেনেদৰে বনালোঁ। তাৰ বাবে এয়া ক'লা আৰু বগা সৰিয়হ লগতে কেইটামান চাউল দি আধা ঘণ্টামান সময় কোমলাই থৈছিলোঁ, সেইখিনি পিচি ল'ম। এয়া এফাল নাৰিকল লৈছোঁ, সেয়া ৰুকি ল'ম। লগতে লৈছোঁ দুটা পিঁয়াজ মিহিকৈ কাটি ল'ম। এফাল নেমু ৰস লাগিব আৰু এয়া ল'লোঁ ধনিয়া পাত, এয়া মিহি মিহিকৈ কুটি ল'ম। এডোখৰ আদা লৈছোঁ, সেয়াও মিহিকৈ কুটি ল'ম আৰু এয়া লগত জলকীয়াও মিহিকৈ কুটি ল'ম। এয়া তাৰ বাবে মাছ লৈছোঁ। মাছ আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে, ৰৌ বাহু যি লয়। এয়া সৰিয়হ পিচাখিনি দিলোঁ, লগতে এয়া ৰুকা নাৰিকল, কাটি থোৱা পিঁয়াজখিনি আৰু এয়া জলকীয়া দিছোঁ, লগতে এয়া কুটি থোৱা আদাখিনি। নেমু ফাল এনেকৈ চেপি ল'লোঁ। এতিয়া ইয়াতে দিলোঁ মই নিমখ। মাছখিনিত আগতীয়াকৈ অকণমান নিমখ হালধি সানি থৈছিলোঁ, সেই নিমখ জোখত দিছোঁ আৰু এচিকুট হালধি দিছোঁ আৰু এয়া দিছোঁ কেঁচা মিঠাতেলৰ লগতে এয়া কুটি থোৱা ধনিয়াখিনি। এইখিনি এতিয়া খুব ভালদৰে মোহাৰি মাছখিনি এনেকৈ সানি ল'ম। গোটেইখিনি এনেকৈ মাছৰ লগত ভালদৰে সানি থৈ অলপ সময়ৰ বাবে এনেকৈয়ে থৈ দিম, যাতে মাছত ধুনীয়াকৈ নিমখ আৰু হালধিখিনি সোমাই যায় আৰু খাবলৈ সোৱাদ হয়। এতিয়া চাওক, এয়া মই কলপাত লৈছোঁ। কলপাতখনতে মাছডোখৰ এনেকৈ দি পেলাই লগতে সৰিয়হ পিচাখিনিও অকণমান দিছোঁ, দি পাতখন এনেকৈ ভাঁজ লগাই টোপোলাটো বান্ধি ল'ব লাগিব। এয়া এনেদৰে মই গোটেইখিনি মাছ টোপোলাত কৰি এনেকৈ বান্ধি ল'ম। গাঁঠিটো অকণমান টানকৈ দিব যাতে খোল খাই নাযায়। এয়া এনেদৰে এতিয়া গোটেইখিনি মাছ মই এনেকৈ বান্ধি ল'লোঁ। মাছখিনি ভাপত দিবৰ বাবে মই ৰাইচ কুকাৰ এটা ব্যৱহাৰ কৰিম। সেয়ে প্ৰথমে ৰাইচ কুকাৰত এনেকৈ ষ্টেণ্ডডাল বহুৱাই তলত পানী দি এই এটা বাতি ল'লোঁ। বাতিটোত গোটেইখিনি মাছ এনেদৰে দি পেলাই প্ৰায় 15 মিনিটমান সময়ৰ বাবে ৰাইচ কুকাৰত বহুৱাই দিম। ৰাইচ কুকাৰৰ সাঁফৰখন মাৰি দিলোঁ, 15 মিনিট দিলোঁ। এয়া চাওক, ধুনীয়াকৈ মাছখিনি ভাপত দিয়া হৈ গৈছে। এতিয়া এনেকৈ মাছডোখৰ উলিয়াই চালোঁ, অতি সুন্দৰ হৈছে। দৰ্শকসকল, আপোনালোকেও এই পদ্ধতিৰে ভাপত দিয়া মাছ এনেদৰে এবাৰ বনাই খাবচোন। কেনে পায় মোক নিশ্চয় কমেণ্ট কৰি জনাব। গৰম গৰম ভাতৰ সৈতে ময়ো এনেদৰে মাছডোখৰ খাই চালোঁ, খুবেই ভাল লাগিল। দৰ্শকসকল, এই ৰেচিপিটো চাই যদিহে আপোনালোকে ভাল পালে তেন্তে এটা লাইক আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।